इसकी खबर आप लोगों को निश्चय हमारे मोड़ पर आकर आज आप लोगों ने वीडियो तो गाइस आप लोग का मेरे चैनल का स्वागत है। तो गाइस आज हम खर दिखाऊंगा आज हम खर में दिखाऊंगा आज खर के लिए आप लाइक कमेंट और सब्सक्राइब करना होगा। तो बोलो फिर तो आरम्भ करो कि भिडिओ पूरा लास्ट लगे मोर गस आरम्भ करो कि और इफाले कि धुनिया फटा मारि से और इफाले से पथरखन मोर फाल सकलोকে रंगानी बिहु आज आम घर तो देखा चेष्टा तो ब्लग प्रथम आरम्भ करो इतना रास्ता पड़े तो ब्लग के कमेंट कर जानब आम घर बहुत दिन भिडिओ दी भाई और इफाले एक मंदिर आम जी मनसा मंदिर है और अपना चेष्टा और इफाले बालासा घर बनाम नतुन के बनाई आम नतुन के और इफाले ब्लग भिडिओ लास्ट लगे कि है कि नहीं अपना देखम और हिल सिल इतना आनिছো और इफाले नतुन घर बनाई ब्लग भिडिओ आरम्भ नतुन घर है और এটা নতুন খবর ইয়াত ব্লগ ফুটারে আজ আমার ঘরখন দেখিবলৈ চেষ্টা কৰিম। তো ইফালে কি ধুনীয়া এটা পৰিৱেশৰ মাজত দেখিবলৈ চাই এটা ঘৰ আমাৰ ঘৰখন আজি দেখাম বুলি ভাবিছোঁ। চিধা আমাৰ ঘৰখন দেখিবলৈ ওলাম আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো ব্লগ ভিডিঅ'টো পূৰা লাষ্টলৈকে চাই যায় কি হয় নে কি নহয় আপোনালোক সকলোতে মোৰ উন্নতি ভিডিঅ'টো সকলোকে ভিডিঅ'টো সকলো বহুত দিনৰ লং দিয়া নাই। তো আজি 1K দিম বুলি ভাবিছোঁ 1K হ'লে খৰটো দিম বুলি ভাবিছোঁ। আজি 1K পাৰ হৈ গ'ল 3K পাৰ হ'ল। তো আজি ঘৰখন দিব বুলি ভাবিছোঁ। ঘৰখন ভিডিঅ' এটা লগ বুলি ভাবিছোঁ মানে আৰু ইয়াৰ নতুন ঘৰ এটা বনাইছোঁ আৰু আপোনালোকক সহযোগ কৰি আশা কৰিলোঁ দেখিবলৈ পইচা আজি বহুত গৰম দিছে আৰু ৰ'দটো একদম চব খাই একদম দিছে আৰু আপোনালোকক দেখাবলৈ ভাবিছোঁ কি হয় কি নহয় পূৰা নাচলৈ গৈছে জেগাত मजा नहीं आ रहा है। वाह क्या सीन है। আৰু ইফালে আছে তামোল পাণ আৰু কিবা কিবি পুতিছোঁ আৰু ইফালে পাণো হৈছে আৰু কলগছকে ধুনীয়া এটা দেখিবলৈ গৈছে। আপোনালোকে সহযোগ কৰিব আৰু ছেকেণ্ড গুৰুত্বপূৰ্ণ আৰু ইফালে এটা ঘৰটো নতুনকৈ আৰম্ভ কৰিম আৰু আপোনালোকক দেখুৱাম আজি আমাৰ বাৰীখন আৰু ঘৰখন দেখুৱাম বুলি ভাবিছোঁ। ইফালে তো ব্লগ তেন্তে ভিডিঅ'টো আৰম্ভ কৰা নাই কল চাই চাব বুলি চাব কৰি ধুনীয়া এটা সেউজীয়াৰ মাজত দেখিবলৈ পাইছা। তো ব্লগ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ পাছলৈ নাচলৈকে কি হোৱা গাইছ। তো বৰগছৰ বুলি আৰম্ভ কৰা ভিডিঅ'টো পূৰা সেউজীয়া ভিডিঅ'ৰ মাজতে আমি এটা ব্লগ মানে পাইছোঁ। ইফালে হ'ল আমাৰ বাৰীখন ৰাস্তাখন চাবা আৰু ইফালে হ'ল কি ধুনীয়া এটা মজা এইবিলাক দেখিবলৈ গৈছে। তো আপোনালোকে এইটো কৰবাৰ মিটিং আছে আৰু দেখিবলৈ চাবলৈ তো ইফালে দেখি কি ধুনীয়া এটা মজা বেলেগ সেউজীয়া কলগছ আৰু ইফালে কি ধুনীয়া এটা মজা তামোল আছে তামোলৰ সেই কল চল দেখিবলৈ গৈছে। আপোনালোকে কি ধুনীয়া এটা পাণৰ পৰিৱেশ দেখিবলৈ চাব আপোনালোকে এই ফালে পাণ আছে নেকি পাণ আছে নাই কমেণ্ট কৰি জনাব। আমাৰ ফালে পাণ ইয়াৰ গছত লাগি আছে পাণ কি ধুনীয়া এটা আৰু ইফালে এটা কি ধুনীয়া এটা দেখিবলৈ পাইছে পৰিৱেশৰ আলোচনাটো চব আছে যাতে আৰু আপোনালোকে সহযোগ কৰিব আশা কৰিলোঁ। তো ইফালে চাওক কি ধুনীয়া এটা পৰিৱেশৰ মাজত ইফালে আছে তামোল পাই বাৰীখন আমাৰ বাৰীখন তামোল আছে। ইফালে আপোনালোকে দেখাবলৈ চেষ্টা কৰিম। তো আজি বহুত দিন মূৰত এটা লগ মাৰিলোঁ দিম ভাই আছিলোঁ সেইকাৰণে আজি আপোনালোক দেখাম। তো ব্লগ পষ্টাৰে লাষ্টলৈকে চাই থাকক ভিডিঅ'টো হয় সম্পূৰ্ণকৈ আজি এটা ধুনীয়া পৰিৱেশৰ মাজত আজি দেখাম আৰু এতিয়া বহাগৰ মাহৰে নাই সেইকাৰণে সেউজীয়া ভাতবোৰ একদম কোমলীয়া হৈ আছে আৰু কোমলীয়াৰ মাজত এটা ভিউ দেখাম এটা সুন্দৰ ভিউ দেখিবলৈ গৈছে আপোনালোকে কি ধুনীয়া এটা ভিউ আৰু ইফালে এটা পুখুৰী আছে আমাৰ এইটো পুখুৰী হয় আৰু এখন নদীও আছে আৰু নদীৰ বিপৰীতে আম গছ আছে আম গছ কি ধুনীয়া এটা সেউজীয়া পৰিৱেশ আৰু দেখিবলৈ পাইছে নদীখন। তো এয়া চাওক কি ধুনীয়া এটা সেউজীয়া পৰিৱেশ মজাই বেলেগ কি ধুনীয়া এটা সেউজীয়া দেখিবলৈ চাওক আপোনালোকে। চ' গাইছ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব নাপাহৰিব। আগৰ ভিডিঅ' লগ পালে আশা কৰোঁ এইখিনিতে আমি নেক্সট ভিডিঅ'টো লগ হয়। তো কেনেকুৱা লাগে কমেণ্ট কৰি জনাবচোন আৰু বহুত গৰম কৰিছে কাম চাম কৰিলোঁ আমাৰ ৰাতিপুৱা গৰু চৰু দিলোঁ পথাৰত। তো সকলোকে ৰঙালী বিহু শুভেচ্ছা ৰাখিছোঁ বেছি আৰু বিহু পৰি আছে গৰমা পৰি আছে আৰু সেউজীয়া পাতবোৰ কি ধুনীয়া কোমলীয়া হৈ আছে বৰ্তমান এটা ভিউ সুন্দৰ ভিউ দেখাম তোমাক তেন্তে ব্লগ ভিডিঅ'টো পূৰা লাষ্টলৈকে চাই থাকক সহযোগ কৰিবলৈ আশা কৰিলোঁ। ছেকেণ্ড গোটা ব্লগ বেছি নুবুকো আৰু বেছি বুকি কাম নাই আৰু তো বুকি ইমান ভাগে ধৰি যায়। তো ব্লগ আমি আৰম্ভ কৰোঁ নেকি প্ৰথমতে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব নাপাহৰিবা। জয় অসম জয় হিন্দ অসমীয়া সকলোকে শুভেচ্ছা বাই বাই।